close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. Hello everyone, assalamualaikum. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছো। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মাছমা মেজাবিন। সো আজি মই চাও ইউনিফৰ্ম পিন্ধি আছো। মই হিজাব লগোৱাই নাই এতিয়ালৈকে। আজি মোৰ BMLT ফাৰ্ষ্ট ডে হয়। মোক সকলোৱে কৈ থাকে মোক কলেজৰ ব্লগ বনাব লাগে বুলি। সো আজিৰ পৰা ষ্টাৰ্ট কৰিলো। আজিৰ পৰা মানে আমাৰ ক্লাছ মানে আজি অৰিয়েন্টেশন আছে। আই থিংক ডকুমেন্টস ভেৰিফিকেশন আছে। মানে মই DMLT লৈছিলো ন, DMLT পৰা ডাইৰেক্টলি মই BMLT গলো। DMLT পৰা BMLT গলে BMLT থাৰ্ড সেমৰ পৰা ক্লাছ কৰিব পাৰি। 1 ইয়াৰ মানে কৰিব নালাগে, মানে ফাৰ্ষ্ট ইয়াৰ কৰিব নালাগে। মানে DMLT ডিপ্লোমা কৰি বেচেলাৰত গলে মানে সেকেন্ড ইয়াৰৰ পৰা ক্লাছ কৰিব লাগে। সো আজি মোৰ BMLT সেকেন্ড ইয়াৰৰ ফাৰ্ষ্ট ডে। সো চাও আজি কি হয়। সো এতিয়া মই ৰেডি হৈ লওঁ। কলেজৰ জাষ্ট ইউনিফৰ্ম পিন্ধি লৈছো এতিয়া। সো মই হিজাব লগাম। মুখত এতিয়ালৈকে একোৱে লগোৱা নাই। মই জাষ্ট অলপ আগতে চাহ খাই ললো। সো আৰু এতিয়া কলেজ যাবৰ কাৰণে মই মৰ্নিং স্কিন কেয়াৰ ৰুটিন ষ্টাৰ্ট কৰিলো। আৰু এতিয়া মই টোনাৰ লগাই ললো। আৰু মই নেক্সট এতিয়া লগাম মইশ্চাৰাইজাৰ ক্ৰীম। আৰু মাজতে মই মানে চিৰামটো লগোৱা এৰিলো। মই চিৰাম ভাল নাপালো। আৰু যিটো পিম্পলছৰ ক্ৰীম আছিলে সেইটো মাজে মাজে লগাও, বাট এতিয়া নলগা আজি আৰু। সো ইয়াৰ পিছত নেক্সট মই যিটো লগাম সেইটো হ'ল ছানস্ক্ৰীন। এইটো মই লগাই আছোঁ। ছানস্ক্ৰীন দেখিছে, এইটো লাভজৰ হয়। এইটো বহুত ভাল হয়, আপোনালোকে জানে। সো এতিয়া মই যিটো আগতে মৰ্নিং স্কিন কেয়াৰ ৰুটিন আছিলে সেইটো অকণমান চেঞ্জ কৰি দিছোঁ। আৰু এতিয়া মই হাতত অকণমান গ্লিচাৰিন লগাই যাম। হাতখন কেনেকুৱা লাগি আছিলে। আৰু তাৰপিছত মই হিজাব লগাই ল'লোঁ। আৰু এতিয়া মই ৱাটচ পিন্ধি ল'ম। এইটো মোৰ ফেভৰেট ৱাটচ হয়। একচুৱেলি এইটো তাৰ হয়, বাট ময়ে লৈ ল'লোঁ। আৰু এতিয়া ৱাটচ পিন্ধি ল'লোঁ। আৰু নেক্সট এতিয়া মই পাৰফিউম লগাম লাভজৰ। এইটো মোৰ ফেভৰেট পাৰফিউম হয় লাভজৰ। এইটো হৈ গ'ল লগোৱা। এতিয়া মই বেগ চাম। বেগৰ ভিতৰত মোৰ একচুৱেলি আছিলে, ফাইল আছিলে। সো ফাইল থাকক। আৰু কিবা ল'ম নেকি, এটা কপি লৈ ল'লোঁ আৰু এটা পেন লৈ ল'লোঁ। এইটো লাগিব মোৰ, যদি মানে লাগে ক্লাছ কৰে যদি, নাজানো আৰু। সো সেইটো কাৰণে এইবোৰ লগাই ল'লোঁ। হৈ গ'ল এতিয়া। অ'কে, এতিয়া যাওঁ বেগ লৈ। অ'কে, Close till I get up. Time is barely on our side. I don't wanna waste. আৰু কলেজত কেইজনীমান মানে দুজনী ফ্ৰেণ্ড ৰখি আছে। মই সিহঁতৰ লগত যাই কিনে আগতে লগ কৰিম। অ'কে, লেটছ গো। চাই থাকক। মই কলেজ যোৱালৈকে মই মিউজিকেৰে দেখাই থাকিম। এইখিনিত ভইচ দিব নোৱাৰোঁ আৰু। চ' লেটছ গো। আৰু এয়া চাওক, মই কলেজৰ ভিতৰত আছোঁ। মানে এই ব্লকৰ এইখিনিত আছোঁ মই। এই ফাৰ্ষ্টৰ যিটো বিল্ডিং এইটো দেখিছে, এইটো C ব্লক আৰু B ব্লক ইয়াতে। আৰু ইয়াতে ফ্ৰেণ্ড কেইজনী ৰখি আছে। আৰু এতিয়া আমি ওপৰলৈ যাম। এয়া আমি লিফ্টত। আৰু এতিয়া আহি পাই গ'লোঁ ফেথ লেব। ইয়াতে লেবত বহি আছোঁ এনে। আৰু চাওক, আৰু বহুত দিন পিছত আমি সকলোৱে লগ হ'লোঁ। আৰু ৰাতিপুৱা একো খোৱা নাছিলোঁ, চাহ খাই আহিছিলোঁ। চ' সেইটো কাৰণে অৰিয়েণ্টেশ্যনৰ কাৰণে অকণমান লেট হ'ব। সেইটো কাৰণে আমি তললৈ গৈ আছোঁ কলেজৰ, মানে একদম গেটৰ বাহিৰে। তাতে বহুত ভাল কেণ্টিন আছে, তাতে খাব যাম। কিবা অলপ খাই আহোঁ আমি গোটেই মিলি। আৰু এতিয়া মই কেণ্টিনত বহি আছোঁ। এয়া চাওক। আৰু আমি ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ, বাট
আজিৰ কাৰণে চলি যাব আৰু বাট ডেইলি সেইবোৰ খালে বহুত গেষ্ট্ৰিক বাঢ়ি যাব আৰু এতিয়া খাই কেনে আকৌ গৈ আছোঁ ক্লাছৰুমলৈ চাওঁ অৰিয়েণ্টেশ্যন এতিয়া কেতিয়া হয় এয়া চাওঁ ক্লাছৰুমৰ ভিতৰত বহি আছোঁ ইয়াতে নতুন ফ্ৰেণ্ডছ আছে ন ভালে লাগিল বাট অকণমান বৰিং লাগি আছে নতুন চব এয়া চাওক আমাৰ ক্লাছৰুম এতিয়া ক্লাছৰুমৰ পৰা আকৌ আমি পেথৰ লেবত আছোঁ এয়া চাওক কাৰণ অৰিয়েণ্টেশ্যন কাৰণে আৰু অলপ সময় আছে তো তাতে যাব লাগিব এতিয়া ইয়াতে এনে বহি আছোঁ ইন্ট্ৰডাকশ্যন হৈ আছিলে কিবা কিবি হৈ আছিলে এটচেট্ৰা আৰু ইয়াতে আমি সকলোৱে বহি বৰিং হৈ আছিলোঁ পুৰা বৰিং হৈ আছিলোঁ ইয়াতে আৰু এয়া চাওক আমি যিটো ফ্ল'ৰত মানে ক্লাছ কৰি আছিলোঁ এইটো ফ্ল'ৰৰ পৰা কেণ্টিন চাব পাৰি চি ব্লক আৰু বি ব্লক ইয়াতে চাব পাৰি এয়া কেণ্টিন দেখিছে ইমান ধুনীয়া ভিউ ইয়াৰ পৰা আৰু অৰিয়েণ্টেশ্যন হ'বৰ কাৰণে অকণমান বাকী আছিলে টাইম চ' সেইটো কাৰণে আমি ইয়াতে কেইটামান ফটো উঠাই ল'লোঁ ফটো মেইন ন Close till I get up. Time is barely on our side. I don't wanna waste what's left. আৰু এয়া চাওক আমাৰ অৰিয়েণ্টেশ্যন এতিয়া চলি আছে চি ব্লকত চলি আছে এতিয়া যিটো কেণ্টিন দেখাইছিলোঁ কেণ্টিনৰ ওপৰৰ ফ্ল'ৰটো ইয়াতে পূৰা অৰিয়েণ্টেশ্যন হৈ আছে চব ক্লাছৰে হৈ আছে এতিয়া মানে চব ডিপাৰ্টমেণ্টৰে ইয়াতে হৈ আছে Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. আৰু এতিয়া অৰিয়েণ্টেশ্যন হৈ যোৱাৰ পিছত এতিয়া ক্লাছৰুমত আছোঁ আৰু কিবা কিবি গ্ৰুপছত এড কৰাই দিলে এয়া চাওক মোবাইলত কিবা কিবি হৈ গ'ল আৰু ইয়াতে এড হৈ ল'লোঁ চব আৰু এতিয়া মই যাম আগতে যে ডিপ্ল'মাত ক্লাছ কৰিছিলোঁ এইটো আৰু এইটো চাওক ডিপ্ল'মাৰ ৰুম আমাৰ আগৰ চ' ইয়াতে আহিলোঁ আপোনালোকক দেখাবৰ কাৰণে আগতে যে ডিপ্ল'মাৰ ক্লাছ কৰিছোঁ ইয়াতে কৰিছোঁ এইখিনি জেগা পূৰা বহুত বেছি মিছ কৰি আছোঁ লগৰবোৰক বহুত বেছি মিছ কৰি আছোঁ বহুত এতিয়া আমি ঘৰলৈ যাম লিফ্টত উঠি আছোঁ এতিয়া চাওক আমাৰ মানে হেৰি হৈ গ'ল অৰিয়েণ্টেশ্যন হৈ গ'ল মানে অৰিয়েণ্টেশ্যনত কিবা কিবি গিফ্ট চিফ্ট দিছিলে এইবোৰ বাৰু ৰুমত গৈ দেখাম এতিয়া গৈ আছোঁ আজি তাৰো মানে অৰিয়েণ্টেশ্যন আছিলে এতিয়া তাৰ ওচৰত গৈ আছোঁ তাৰ লগত যামগৈ এতিয়া একেলগে ইমান কাজিয়া ইহঁতৰ এই খালি দি আছোঁ ৰহি এনাই গিলে Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. এয়া চাওক তাৰ লগত লগ হ'লোঁ এতিয়া আমি যামগৈ ৰুমত আজি তাৰ অৰিয়েণ্টেশ্যন আছিলে ই মানে বিপিটিত এডমিশ্যন ল'লে ন সেইটো কাৰণে তাৰ অৰিয়েণ্টেশ্যন আছিলে 9 আৰু 10 অৰিয়েণ্টেশ্যন ডে
চ' এতিয়া ৰুমলৈ যাওঁ কি দিছে বাৰু দেখাই দিম পিছত ৰুম গৈ চ' ফাইনেলি ৰুম আহি পালোঁ আজি দিনটো পুৰা গ'ল আৰু এতিয়া তাতে কিবা কিবি খাব দিছিলে খালোঁ আৰু এতিয়া ৰেষ্ট লৈ লওঁ তাৰ পৰা কিবা কিবি দিছে গিফ্ট বেগ চেগ কিবা কিবি দিছে আৰু পিছত দেখাম বাৰু এতিয়া অকণমান ৰেষ্ট লৈ লওঁ তাৰপিছত দেখুৱাম অ'কে টোপনি যাব মন গৈছে চ' ৰেষ্ট লৈ মই টোপনিৰ পৰা উঠিলোঁ জাষ্ট আহি কিনে আৰু মই গা ধুই যোৱা নাছিলোঁ মানে অৰিয়েণ্টেশ্যন আছিলে সেইকাৰণে মই জানো যে জল্দি হৈ যাব সেইকাৰণে গা ধোৱা নাছিলোঁ আহি কিনে গা চা ধুলোঁ তাৰপিছত এতিয়া পুৰা ব'ৰ ফিল হৈ আছে আৰু কলেজৰ পৰা কি দিছে মই দেখাই আছোঁ আপোনালোকক আৰু মই বেক কেমেৰাৰে দেখাই দিওঁ অ'কে দেখাই দিছোঁ কলেজৰ পৰা এইটো বেগ দিছে এইটো এডিটিভ বুলি লিখা আছে আৰু এইটো কি দিছে এইটো নাজানো এইটো মানে ক'ত কি ক্লাছ হ'ব এইটো লিখা আছে ইয়াতে তাৰপিছত এইটো টি চাৰ্ট মানে দুটা দিছে এইটো দিছে আৰু এইটো দিছে এল চাইজো মোৰ ডাঙৰ হৈছে তথাপি আহি কিনে এইটো পিন্ধি চালোঁ বাট অকণমান টাইট হৈছে আৰু চকলেট মোক এটা দিছিলে বাট আৰু তাৰো অৰিয়েণ্টেশ্যন আছিল ন সেইটো কাৰণে তাক দিছিলে মই এটা লৈ ল'লোঁ তাৰ পৰা আৰু এইটো হ'ল বটল মই দেখাই আছোঁ খুলি কেনে সেইটো চাওক কিমান কিউট হয় এইটো মানে গৰম পানীও ৰাখিব পাৰিম আৰু চেণ্ডেলযোৰ ইগন'ৰ কৰক আপোনালোকে আৰু এয়া কপি দিছে এয়া 4টা দিছে কিবা কিবি বনাই ল'ম আৰু এইটো এইটো ৰিয়েল ৰ'জ হয় কিন্তু হা প্লাষ্টিকত দিছে কাৰণে নাভাবিব প্লাষ্টিকৰ এইটো ৰিয়েল একদম আৰু এইটো এটা পেন দিছে এইটো আৰু এইটো আই কাৰ্ড যেতিয়া মই BMLT এডমিশ্যন লৈছিলোঁ তেতিয়া মানে নিজে বনাব লাগিছিল বাট এইবাৰ আই কাৰ্ড দিছে আৰু এইটো চাওক মোৰ বি পজিটিভ হয় ব্লাড গ্ৰুপ আৰু এইটো চাওক কাপ দি দিছে এইটো চব চাওক ইয়াতে ডাউন টাউন বুলি লিখা আছে ইমান ধুনীয়া ভাল লাগিছে সেইবোৰ চব দি দিছে এতিয়া চববোৰ আপোনালোকে দেখা পালে অ'কে মই এইটো খুলি কেনে খাই আছোঁ আৰু খালে কিবা দাঁতত লাগি যায় বেয়া লাগে তথাপিও দিছে ন খাব লাগিব আৰু এটা কথা বহুতে মোক খুজি আছিলে এতিয়া BMLT এডমিশ্যন ল'ব পাৰিম নেকি এতিয়া আই থিংক মোৰ মতে এতিয়া নল'লে ভাল দেৰি হৈ গৈছে ন বাট এতিয়া চিট আছে আই থিংক 2-এটা চিট আছে এতিয়া ল'ব পাৰিব বাট এতিয়া ল'লে বহুত দেৰি হৈ যাব চ' সিদিনা এজনে কৈ আছিলে মোক কলেজৰ ব্লগ বনাব লাগে বুলি কলেজ যিহেতু আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল চ' মাজে মাজে কলেজ ব্লগে পাই থাকিব বেছি এনে নৰ্মেল এনে ফুৰিব যোৱা ব্লগ বেছি নাপায় আপোনালোকে কলেজটো ক্ষতি কৰিব নোৱাৰি 75% এটেণ্ডেঞ্চ মাষ্ট বি লাগিবই তো সেইটো কাৰণে কলেজ ব্লগে বেছি পাব এতিয়া আৰু মোক কৈ আছিলে কিছুমানে ডাউন টাউন দেখাব লাগে বুলি মই ডাউন টাউনৰ ভিডিঅ' কোনোবা এটা ছানডে গৈ কেনে মই বনাই লৈ আহিম চ' অকণমান দেৰি হ'ব এতিয়া মানে কলেজৰ বহুত কাম আছে আৰু নিউ এডমিশ্যন হৈছে ন BMLTত চ' আৰু বহুত কিবা কিবি কাম আছে কৰিবলগীয়া চ' অ'কে ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যোনে যোনে লাষ্টলৈকে চাই আছিলে মোৰ ভিডিঅ' বহুত থেংক ইউ ছ' মাছ চ' গাইজ আজিলৈকে বাই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই আল্লাহ হাফিজ নেক্সট ব্লগত অতি সোনকালে লগ পাম